অভিযুক্ত দুজন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পানীত পৰি মৃত্যু হৈছিল জুবিনৰ মৃত্যুৰ প্ৰমাণপত্ৰ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰীয়ে মৃত্যুৰ প্ৰমাণপত্ৰই আৰু ৰহস্যঘন কৰি তুলিলে জুবিনৰ অকাল মৃত্যুৰ কাৰণ অত্যাধিক সুৰা সেৱন কৰি সাগৰত জাপ দিয়াৰ ফলত মৃত্যু হ'ল জুবিনৰ ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে ডেথ চাৰ্টিফিকেটত জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে এয়া পৰিকল্পিত নেকি 18 ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰত কোনে দিছিল মদৰ পাৰ্টি নিশা এপৰলৈকে মদ্যপান কৰা হৈছিল কিয় জুবিনক টোপনি ক্ষতি আৰু নিচাসক্ত হৈ থকা জুবিনক পুৱাতে কিয় সাগৰলৈ লৈ যোৱা হৈছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্বহীনতা নে আন কিবা সিদ্ধাৰ্থ শৰ্মাই জুবিনক শেষ কৰিবলৈ সাগৰৰ পাৰলৈ নিছিল নেকি ইয়াত গৈ পাৰ্টি কৰাৰ বিৰোধিতা কৰিছিল জুবিনৰ এগৰাকী সংগীয়ে তাৰ পাছতো সিদ্ধাৰ্থ শৰ্মাই বিষয়বোৰ আওকাণ কৰিলে কিয় পানীত পৰাৰ পাছত সিদ্ধাৰ্থই অকলে হাস্পতাললৈ লৈ গৈছিল কিয় জুবিনক কোনোবাই